চাওক, বকত চাপৰি মাজুলীতে আহংক। আমি বকত চাপৰি কোনো পধ্যে গৰাকণীয়া হ'ল দিয়াটো সম্ভৱ নহয়। এয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কথা দিছে, গৰাকণীয়া প্ৰটেকশ্যন অতি সোনকালে কৰিব। লগতে মই ইলেকশ্যন যিটো কথা দিছিলোঁ, এইমতে ৰাস্তাবোৰ 5-6 কিলোমিটাৰ ৰাস্তা আমি বনালোঁ। আৰু যিটো RC ব্ৰিজ এটা সময়ত কংগ্ৰেছৰ দিনত কোনো নাছিল, ৰাস্তা পদূলি একো নাছিল আৰু RC ব্ৰিজ নাছিল। RCC ব্ৰিজো এতিয়া অলৰেডি কাম আৰম্ভ কৰিলে। আমি যেনেকৈ কথা দিওঁ আমাৰ চৰকাৰে এইমতে কথা ৰাখে, এইটো আপোনালোকে নিজেই উপলব্ধি কৰিছে। এই মতত মাজুলীত গম পাইছে, কিন্তু আপোনাক অপপ্ৰচাৰ চলোৱা হৈছে নেকি? এইটোতো দুয়াইতো থাকিব, এইটোতো চবেই জানেই। কাৰণ মাজুলী ৰাইজে যিধৰণে মৰম কৰিছে, এইটো মৰমটোক মই কাকো সমালোচনা কৰিব নোৱাৰোঁ। আৰু 99% মানুহে এতিয়া আমাৰ চৰকাৰে কেনেকুৱা কাম কৰে আৰু মই কেনেকৈ ৰাইজৰ মাজত সুখ দুখৰ মাজত সোমাই গৈছোঁ, এইটো নিজে দেখিছে। এটা সময়ত কংগ্ৰেছৰ দিনত আপোনালোকে নিজে দেখিছে, কোনো ৰাস্তা পদূলি নাছিলে, বোকা পানীৰ মাজত আবদ্ধ কৰি ৰাখিবলগীয়া হৈছিল। আমাৰ দিনত জিলাটো বাদ দিওঁ, জিলা হ'ল, জিলা ইণ্টিগ্ৰেটেড DC অফিচ হ'ল, দলং যোৰহাট মাজুলী দলং হ'ল, ধুনাগুৰি দলং হ'ল, ইউনিভাৰ্চিটি হ'ল, পলিটেকনিক কলেজ হ'ল, আৰু বিভিন্ন অনুষ্ঠান যিমান লাগে অনুষ্ঠান সকলো আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নেতৃত্বৰ চৰকাৰখনত যিমান লাগে ইমান কাম আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।